ये भाई हाल चाल उठिल ना हमरे दुईसा বাইরিছু র কিবার আমারও উঠর কালি পরশি লাগি একর বুঝাই দিব পারা নাই এই তখন বাবুলো পায় ও পুরা সাল হইছে নতুন বাইক নতুন পারফেকশন ওই আইডিয়া হলে রাখো র কি ভাই নতুন বাইক চাইক ললিছোন মানুহ হল কিলা হৈ গিল কিমান পৰিলে ভাই 1,20,000 মান পৰিল মানে কিস্তিত ললো যে অলপ ডাইৰেক্ট ললি অলপ কমত পালো হয় কাৰণ ডাইৰেক্ট লগতো পইচা পাতি নাই না ভাই লোৱা অলপ দামী খানে ল লগৰবোৰে লৰে হান্তাৰ লল লগৰবোৰৰ কথা কি কবি তাহাঁতে চাকৰি কৰে লভ হৈ দেচোন দে তাহাৰ মা ভলে দৰমহা পায় আমি আৰু ইউটিউবত ভিডিঅ' বনাই কেইটাকানো পাওঁ গমেই পোৱাচোন কোনোবা মাহত $100 হয় কোনোবা মাহত নহয়ে এনা সেনকে আৰু চলিব লাগব আৰু সেনকে কম দামী লইয়ে তাৰমানে আজি খানা এটা হ'ব ৰাতি খানাটো মানে হেৰি কালি মান আহি যা নেকি তোমালোকে এই আজিয়ে খাম যে নতুন বাইক লৈছে কৰি দিয়া আৰু আজি খাবা খোজা গেলি হ'ল নহ'লে ঘৰত সন্ধিয়া যাবি নেকি মই যাম নহ'লে যাম যা 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 দে সন্ধিয়া যাবি হ'ব যা ঠিক আছে আমাদের বকুল তলায় ভিড় জমেছে বসেছে মেলা দেখতে যাব আমি তুমি হেল্ল' ললো দিয়া এখন কম দামী চাই হয় নেকি দে দে ঠিকে আছে দে আমাদের বকুল তলায় ভিড় জমেছে বসেছে মেলা দেখতে যাব আমি সময় পোৱা যদি দে 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 ৰাখিছো দে এতিয়া আমাৰ এই ক'ত গেলে একাপ চাহ খাব পালি ভাল লাগিল হৈ গাটো হেৰি শুনছ না গেলে হেৰি শুনছ না হেৰি গেলে শুনিছো ৰ'ব হে ৰিলছতে বনাব শান্তি নেদে মানে গৈছো ৰ'ব কিনো হৈছে ইমান যে চিলাই আছা কি হৈছে মানে তেতিয়াৰ পৰা যে ইমান মাতি আছো কি শুনা নপ নেকি কি কৰি আছিলা ভিতৰত ইমান ৰিলছ বনাই আছিলো ৰিলছ এটা বনাব শান্তি নিদিয়া ৰিলছ টিল বাদ দিয়া যাচোন গাটো বেয়া লাগছে একাপ চাহ ধুনীয়াকে বনাই আনাচোন চাহখিনিও নিজে বনাই খাব নোৱাৰে ৰ'ব আনি আছো কি যে তেৰি পালো ইতা ভগৱান খালে ৰিলছ আজিকালি তেৰিবিলাকৰ লগত কি যে হ'ব সেই শান্তি নাই আৰু হেল্ল' বৰুৱানী কি কৰি আছে আপুনি মই মানে এতিয়া এটা ৰিলছ বনালোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবচোন আপুনি হালধি ৰিলছ এইটো আৰু কেনেকুৱা মোক হোৱাটছএপত পঠাই দিবচোন ঠিক আছে মই এতিয়া চাওঁ ৰ'ব ভালে লাগিছেচোন এইবিলাক হাতে মই বনাই চাওঁ ৰ'বা ভিডিঅ'টো চাওঁ ৰ বাপৰে 17-18 মান কৰিলোঁ নহয় হালধি আছে চবাৰ আৰু একবাৰ লাষ্ট বনাই কল হ'ব হালধিও নাইছোঁ ইবাৰো নহ'ল ইবাৰটো হালধিও চেঞ্জ হ'ল বৰুৱানীক এবাৰ ফোনে কৰোঁ হেল্ল' বৰুৱানী আপুনি কি ভিডিঅ' দিলেহে ঘৰৰ হালধি শেষ হৈ গ'ল ভিডিঅ'টো হৈয়ে নাহিল আৰু কি সেইটো ৰাতিহে বনাই নেকি মই আৰু দিনত বনাই হালধিয়ে চেছ কৰিলোঁ কি যে হ'ব মোৰ লগতো ঠিক আছে মই ৰাতি বনাম দিয়ক ঠিক আছে
অঁ অঁ মই আজি সন্ধিয়া এটা ৰিলছ আহিবা। বনাইছোঁ আপুনি চাবচোন লাইক কৰিব অঁ চাহ অঁ 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 আপোনাৰ ভিডিঅ' চাই থাকোঁ আৰু অঁ 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 দিয়া সন্ধিয়া আহিবা একবাৰ সন্ধিয়া লগ পাম দিয়া অঁ এই ইহঁতৰ অহা কথা কৈছে অঁ অঁ হয় দে হয় 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 হেৰি কি হে এইবোৰ হে কি হ'লনো কি হে এইবোৰ এইবিলাক কি বনাইছা চাহ বনাইছা নে কিবা হাহাকাৰ বনাইছা এই বৰুৱানী ফোন কৰিছিল ৰিলছৰ কথা পাতি আছিলোঁ হালধিয়ে দিলোঁ নে চাপাতে দিলোঁ গমেই নাপালোঁ কি যে হ'ব তোমাৰ লগত তোমাৰ আজিকালি যে তুমি কি কি কৰবা লাগছা না মানে মোৰ মাথাটো খাবিয়ে তোমালোকে ৰ'ব ৰ'ব ভালকৈ বনাই আনি আছোঁ হেৰি শুনছা না ক'ত গেলে চিনু অঁ কি হ'ল এইখিনি থচোন থ ভালকে মাংস অলপমান বজাৰ আছে মাংস অলপ আনছো এই লগৰ দুইজন অহা কথা আছে সন্ধিয়া হ'লে কি আহিব মাংস আনিছা কোনে বনাব এইবিলাক কিয় তুমি মোৰ গা চা বেয়া হৈ আছে মই নোৱাৰোঁ কি গা বেয়া অঁ মোৰ গা বেয়া হৈ আছে মই নোৱাৰোঁ কি যে হ'ব ইয়াৰ লগত গা বেয়া হ'ব কেতিয়াবা কিবা হ'ব মাংস বনাই খাব লাগে অঁ হালধি আনিছে ভালে হৈছে এইবাৰ মই ৰিলছটো বনাবও পাৰিম অ 7:00 বাজিলে এইবাৰ কি কৰি আছে ওলা নাই এবাৰ ফোনকে এটা মাৰো হেল্ল' ক'ত ওলালি না বাবুলৈ যি খানা খাব নথি পাহৰি গলি নেকি দে ওলাও দে ময়ো ওলাই আছো লম্বেখান পিন্ধিলি হ'ল মোৰ এইবাৰ আৰু ঘৰত আছে না নাই ফোন এটা মাৰো হেল্ল' তোহাৰ বাটতে ৰখি আছো জলদি আহ আচ্ছা পাইছোঁ সন্ধিয়া কাষ্টা খাই আহোঁ এইবাৰ কিবা মাংস আনিছে খাহীয়ে আনিম না ব্ৰইলাৰে আনিম খাব বুলি হ'ল যা বাবুলু খাই আছা না দেখোন আহিছা দে বচোন বৌ অলপমান মই ভিতৰত কিবা এটা কাম কৰি আছো আহি আছো বচোন বৌ অলপমান তাতে হেৰি শুনছা না হেৰি টোপনি মাৰি আছে হেৰি সঁচাকে গাটো বেয়া নেকি লগৰ দুজনো আহিছে আৰু যদি গা বেয়া হয় এতিয়া মই ৰান্ধি বাঢ়ি খুৱাব লাগিল আৰু বুদ্ধিটো কামত দিল দে এইচোন মাংস বনাম বুলি কৈছিল হালধি পেকেট গোটেই চেচ কৰিব যা এতিয়া তেলখিনি দিয়া হৈ গ'ল আদা নহৰুখিনি কুটি লওঁ তাৰপিছত ধুনীয়াকৈ ফ্ৰাই কৰি বনাম মানুহো তিৰি পাইছে আৰু ময়ো পাইছোঁ কপাল সাধি পাইছোঁ মানবা লাগব কিন্তু ইয়াত
অঁ ৰং গুড়াও নাই নতুন বাকেট ক'ত বা থলোঁ পেকেটটো ক'ত বা থৈ পাহৰিলোঁ এখন মাথা মুণ্ড মই মাথাটোতো যে একো নাথাকে দে ক'ত থৈ ক'ত কি পাহৰি যাওঁ নতুনকৈ আনিছিলোঁ মাত্ৰ এক পেকেট ক'ত থৈ পাহৰিলোঁ ইয়াতো নাইচোন ক'ত থৈ পাহৰিলোঁ মাথাটোত একোৱেই নাই অ' লাইটটোচোন দিয়াই থাকিল অফ কৰি ৰাখোঁ ৰ এইবাৰহে ভাল হ'ব বা কি বঢ়িয়া হৈছে চিনু এই চিনু চিনু হেৰি হেৰি এই তুমি আন্ধাৰ মুন্ধাৰ কি কৰি আছা লাইটটো দিব পৰা নাই কি মানুহ হেৰি তুমি আন্ধাৰ মুন্ধাৰ কি কৰি থাকা হে হা ৰিলছ বনাইছিলোঁ তোমাৰ কি বেলেগ কাম ধান্দা নাই খালি ৰিলছ 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 হা এই দিনতো ৰিলছ অপলা বনাইছা এই সন্ধিয়াও তুমি ৰিলছ বনাব এৰা নাই শুন এই দিনত যে তোমাক বজাৰৰ মোনাখন দিছিলোঁ তাতে হালধি এক পেকেট আছিল দেখিছিলা নেকি হালধি চেছ কি হালধি চেছে এই বুঢ়ানী বাইদেউ এটা ট্ৰেণ্ডিং ৰিলছ দিছিল তাকে বনাওঁতে হালধি পেকেট চেছ হৈ গ'ল এক পেকেট হালধি ৰিলছ বনাইছে আৰু শুনচোন তুমি যে তেতিয়া কৈছিলি তোমাৰ গা ভাল নহয় বুলি হা তুমি কি তাৰ মানে ৰিলছ বনাবৰ কাৰণে তোমাৰ গাটো ভাল আৰু কাম কৰবা দিলি মানে গা বেয়া হয় তোমাৰ মাথা চাথা খাই ফেলবি মানে আৰু তহঁতে মোৰ একদম হালধিখিনিও শেষ কৰিলি এতিয়া মই ইহঁতক কিহেদি মাংস বনাই খুৱাওঁ এতিৰিটোৱে মানে কিছুমান কাম কৰিব জানে দে আৰু মাথা চাথা একদম নষ্ট কৰি দিব সিহঁতক মই কি ক'ম এতিয়া কি বুলি ক'ম মই সিহঁতক এতিয়া বাদ দি দে কিবাকে মেনেজ কৰিব লাগিব আৰু আজিতো একদিন হালধি নোহোৱাকৈ খালি একো নহয় দিয়া এই ভাই ইমান দেৰি আৰু বুলি যাব লাগে চাবি ৰ আহিছিলিহে যাবা হ'লে না চাবি ৰ অলপমান গোটেই কাম ঘৰৰ কামগিলা ময়ে কৰিব লগা হৈছে আমাৰ আৰু এই কিবা ব্যস্ত আছে অলপমান তাৰ কাৰণে গোটেই ঘৰৰ কামগিলা ময়ে কৰিব লগা হৈছে যাবি ৰ আহিছা অলপ সময় থাকচোন থাক বহে দিছোঁ ৰ আঞ্জাখন বহে দিছোঁ আঞ্জাখন হ'লেই হ'ল ভাতটো হৈ গৈছে তেতিয়াই সোনকালে যাব পাৰে আমাৰো ভাল হয় দিয়কচোন অঁ সেই ইও অহা কথা কৈছিল ইচোন নাহিলে ই আহিব বুলি অলপমান ৰখি আছিলোঁ ৰ মই চাওঁ ৰ আঞ্জাখন হ'ব লাগে ৰ আঞ্জাখন হ'লি তহঁতক ভাত পানী দিম খাই কিনে যা ধুনীয়াকৈ হেৰি শংকৰ দিগন ভাত আঞ্জাখিনি হৈছে তহঁতে হাত ভৰি কিনি ধুনীয়াকৈ ধুই ল আৰু ইয়াতে ব নেকি মাটিতে বস্তা পাৰি দিম ধুনীয়াকৈ অঁ হ'ব দে এতিয়া বহিম দে মাংস ব্ৰইলাৰ মাংস কি দিছে এইগিলা তাকেতো পানী জুলুলো সিনা একো কালাৰ চালাৰ নাই কোৱা বোলো কি বনাইছা এইগিলাই না বগা হৈছে হেৰি আজিকালি ট্ৰেণ্ডিঙত চলি আছে নাই কিবা হালধি ৰিলছ বনোৱা এই তিৰিটোৱে হালধিগিলাক গোটাই ৰিলছ বনাই বনাই চেছ কৰি দিছে গম পাইছে না মোৰ মাথা চাথা নষ্ট কৰি দিছে এনকে আৰু খানা খাই না আজিতো এনকে খাচোন খা ভাই উপায় নাই আৰু